বন্ধুসকল আপোনালোকে ফাৰ্ম কৰি আছে পোৱালি মৰি আছে পোৱালি লৈছে দোকানীৰ পৰা পোৱালি কিনিছে পোৱালি মৰ্টেলিটি হৈছে আপোনালোকে ফাৰ্ম বাদ দিব লগা হৈছে কিয় বাদ দিব লগা হৈছে আজিৰ ভিডিঅ'টোত হেতু আলোচনা কৰিম সো আপোনালোকে ভিডিঅ' স্কিপ নকৰিব সম্পূৰ্ণ চাব জাস্ট 2 মিনিটৰ ভিডিঅ' নহয় বন্ধুসকল আপোনালোকে দোকানীৰ পৰা যেতিয়া পোৱালি কিনে যিকোনো দোকানীৰ পৰা হিয়তে মানে কম দামত পোৱালিটো উঠায় যেনে তেনে সি গ্ৰেড ডি গ্ৰেডৰ পোৱালি উঠাব একদম লাষ্ট কোৱালিটিৰ আৰু সেই পোৱালিটো আপোনালোকে ল'ব লোৱাৰ পিছত আপোনালোকে যেতিয়া ফাৰ্ম কৰিব সেই পোৱালিটো মৰ্টেলিটিৰ সংখ্যা বাঢ়ি যাব আৰু মৰ্টেলিটি যেতিয়া বাঢ়ি যাব এজন নতুন ফাৰ্মাৰে তেতিয়া ভয় খাই যায় আৰু লাষ্টত সিহঁতে ফাৰ্ম কৰা বাদ দি এৰি দিয়ে আপোনালোকে কি কৰিব সেইকাৰণে আপোনালোকে যদি এক গ্ৰেড পোৱালি ল'ব বিচাৰে যিকোনো ফাৰ্মাৰ আছে যিজনে মুৰ্গী পালন কৰে মানে প্ৰেক্টিকেল নলেজ আছে মুৰ্গী পালন হাঁহ পালনৰ বিষয় মানে প্ৰেক্টিকেল নলেজ আছে নিজে হ্যাচিং কৰে নিজৰ মেচিন আছে বা নিজে ফাৰ্ম কৰে সেইবিলাক মানুহৰ পৰা পোৱালি আপোনালোকে উঠাব যেতিয়া তেতিয়া সেই পোৱালিবিলাক আপোনালোকে এক গ্ৰেড পোৱালি পাব আৰু হি যাতে গাইড দিয়ে মানে আপোনালোকৰ নতুন ফাৰ্মাৰ যদি হয় হি যাতে গাইড দিয়ে আপোনালোকে কেনেকুৱা কি দানা খুৱাব কি মেডিচিন খুৱাব এইবিলাক যাতে হি এজন ফাৰ্মাৰে জানে হেতু কাৰণে আপোনালোকে ফাৰ্মাৰৰ পৰা পোৱালিটো উঠাব লাগে দোকানীৰ পৰাটো কম উঠাব লাগে সো এনেকুৱাকৈ আপোনালোকে যদি ফাৰ্ম কৰে নিশ্চয় আপোনালোকৰ প্ৰফিট হ'ব পোৱালিৰ মৰ্টেলিটি নহ'ব আৰু পোৱালি বৰ্ডিং কৰাৰ প্ৰচেছটো সম্পূৰ্ণ ভিডিঅ'টোত মই আপোনালোকক নেক্সটত বুজাই দিম